ভাইটি ভণ্টিসকল, তোমালোক সকলোলৈকে মোৰ মৰম জনালোঁ। আজি মই তোমালোকৰ মাজত কোনো ধৰণৰ লেচনৰ ডিছকাশ্যন কৰিবলৈ অহা নাই। বিদ্যালয়সমূহ বৰ্তমান বন্ধ হৈ আছে। কেতিয়া খোলে তাৰ কোনো ধৰণৰ সঠিক নিৰ্দেশনা আমাৰ হাতত আহি পৰাহি নাই। আৰু ঘৰত থাকি থাকি সকলোৰে আমনিও লাগিছে, হয়নে? সেয়ে ভাবিলোঁ আজি তোমালোকৰ আগত মই এটা সাধু শ্বেয়াৰ কৰোঁ। আৰু এই সাধুটো কোৱাৰ আগতে মই তোমালোকক কিছু কথা কৈ ল'ব খুজিছোঁ। আজি মই যোনটো সাধু তোমালোকক ক'ব খুজিছোঁ, এই সাধুটো আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া আমি লোৱাৰ প্ৰাইমেৰী স্কুলত পঢ়ি আছিলোঁ। তেতিয়া কিতাপত এই সাধুটো আমি পঢ়িবলৈ পাইছিলোঁ। বৰ্তমান সেই কিতাপখন নামটো আছিল কুঁহিপাঠ। এই কুঁহিপাঠ নামৰ কিতাপখন বৰ্তমান পাঠ্যক্ৰমত উপলব্ধ নহয়। আৰু এই সাধুটো বৰ্তমানৰ পাঠ্যক্ৰমত নাই। সেয়ে ভাবিলোঁ তোমালোকৰ লগত এই সাধুটো মই শ্বেয়াৰ কৰোঁ। তোমালোকে ঘৰত মা দেউতা বা দাদা বাইদেউক সুধি চাবাচোন, তেওঁলোকে সৰু থাকোঁতে এই সাধুটো পঢ়িছিলেনে? বহুতেই হয়তো এই সাধুটো সৰু থাকোঁতে স্কুলত পঢ়িবলৈ পাইছিলে। আৰু বিশেষ নকওঁ, আমি সাধুটো আৰম্ভ কৰোঁ। সাধুটো শুনি কেনে পালা মোক জনাবলৈ নাপাহৰিবা। সাধুৰ নাম কণ্টকৰামৰ বুদ্ধি। এসময়ত এখন হাবিত কণ্টকৰাম নামৰ এটা কেটেলা পহু আছিল। সি সেই হাবিখনত তাৰ মাক আৰু দেউতাকৰ লগত বাস কৰিছিল। এবাৰ কি হ'ল, তাৰ মাক আৰু দেউতাকৰ বৰ অসুখ হ'ল। অসুখৰ কাৰণে মাক দেউতাকে তাক ফল মূল বিচাৰি আনি দিব নোৱাৰা হ'ল। বেচেৰা কণ্টকৰামে ভোকত বৰ কষ্ট পাবলৈ ধৰিলে। তাকে দেখি মাকে ক'লে, বোপাই, হাবিৰ সিটোমূৰে এজোপা নাচপতি গছ আছে। তাৰে দুটামান নাচপতি খাই আহগৈ যা। মাকৰ কথা শুনি কণ্টকৰামে সুধিলে, তোমালোকে কি খাবা মা? আমাৰ গা ভাল পালেই আমি খামগৈ। এতিয়া তয়ে খাগৈ যা। মাকৰ কথা শুনি কণ্টকৰামৰ বৰ দুখ লাগিল। মাক দেউতাকে তাক সদায় ভালৰ ভাল ফল মূল বিচাৰি আনি খুৱায়। আজিনো সি অকলে খাবনে? এইদৰে ভাবি ভাবি কণ্টকৰাম নাচপতি গছৰ তল পালেগৈ। দেখিলে নাচপতিজোপাৰ ওপৰৰ ডালত বহুত পকা পকা নাচপতি লমালমে লাগি আছে। তলতো কেইবাটাও নাচপতি পৰি আছে। সি ভাবিলে, এটা বাৰু সি নিজে খাব, এটা দেউতাকলৈ মুখতে লৈ যাব, মাকে কি খাব? হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। সি কি কৰিলে, পৰি থকা নাচপতিবোৰ এঠাইত গোটাই লৈ থুপ খোৱালে। তাৰ পাছত তাৰ কাঁইটবোৰ থিয় কৰি ল'লে। কাঁইটবোৰ মানে কেটেলা পহুৰ গাত থকা কাঁইটবোৰ কথা কৈছোঁ দেই। সেই কাঁইটবোৰ থিয়কে লৈ 1, 2, 3 বুলি ওলোটা খৰ এটা মাৰি নাচপতিবিলাকৰ ওপৰতে চিত হৈ পৰিল। আৰু তাৰ পিঠিৰ কাঁইটবোৰে 4টা নাচপতি হালি ধৰিলে। আৰু
4টা নাচপতি সি পিঠিত কেঁকো লৈ ঘৰ পালেগৈ। মাক দেউতাক আৰু কণ্টকৰাম তিনিও মিলি সেই নাচপতিবোৰ ভাগ কৰি খালে। কণ্টকৰামৰ বুদ্ধি দেখি মাকে ক'লে, আমাৰ কণ্টকৰামৰ কাঁইটবোৰহে কোমল, বুদ্ধিটো হ'লে বৰ চোকা।